নমস্কাৰ বান্ধৱীসকল, মই আজি আপোনালোকলৈ কৰা কেইযোৰমান মেখেলা চাদৰ দেখাম বুলি আহিছোঁ। মেখেলা চাদৰ কেইযোৰ এইখন হ'ল মুগা ৰিহাখন মাছখিনি উকা আছিলে। মই উকাকৈ ভাল লগা নাই, সেইকাৰণে মই জাপি ডিজাইন কৰিলোঁ। এইখিনিত মই 4টাকৈ জাপি দিছোঁ। এইখিনি এটা, এইখিনিত 4টা। এইটো আঁচলটো তেনেকৈ দিছোঁ। মাজত এনেকৈ এটা দিছোঁ। যদি আপোনালোকে বিচাৰে এইটো ডিজাইনটো কৰিবলৈ, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ' দিম। আৰু এযোৰ কৰিছোঁ মই ফেব্ৰিক, এপাহ ফুলেৰে পাত, কলি, মাজত মই এনেকৈ য়েল্লো কালাৰ এপাহকৈ দিছোঁ, ৰেড দিছোঁ। এইখন হ'ল মেখেলা, এখন চাদৰ। আৰু এযোৰ কাপোৰ আপোনালোকক মই দেখাম, মই ফেব্ৰিক কৰা কাপোৰ। এইযোৰ চাওক, এইযোৰ মুগা কালাৰত কৰিছোঁ, অৰেঞ্জ কালাৰ আৰু গ্ৰীণ দি, আৰু মাজত মই ষ্ট'ন লগাই দিছোঁ। ষ্ট'ন লগাই দিওঁতে কাপোৰযোৰ দেখিবলৈ আৰু ধুনীয়া লাগিছে। চাওকচোন কালাৰটো কিমান ধুনীয়া লাগিছে। মাজত এনেকৈ এটা সৰু গোল দি দিছোঁ। তাত মই আউটলাইনাৰ ইউজ কৰিছোঁ গল্ডেন কালাৰ ইউজ কৰাৰ কাৰণে বেছি ধুনীয়া লাগিছে। চাওকচোন, আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব যে তেতিয়া মই আপোনালোকক ফেব্ৰিক কেনেকৈ কৰিছোঁ, ষ্ট'ন কেনেকৈ লগাইছোঁ, এই ৰিহাখনৰ এম্ব্ৰইডাৰীটো মই কেনেকৈ কৰিছোঁ, জাপি এম্ব্ৰইডাৰীটো আপোনালোকক ভিডিঅ' দিম। এতিয়া আজিলৈ আহিছোঁ, নমস্কাৰ।